জিৰ' হ'ব আপোনাৰ ঘৰৰ বিদ্যুৎ বিল। এইটো কাম কৰক, আপুনি 1 টকাও দিব নালাগে বিদ্যুৎ মাচুল। প্ৰতি মাহে আপুনি 300 ইউনিট পৰ্যন্ত বিনামূলীয়াকৈ বিদ্যুৎ ফ্ৰীতে ইউজ কৰিব পাৰিব। আৰু ওলোটাই চৰকাৰে আপোনাক দিব ৭৮,০০০ টকাৰ ছাবচিডি বা ৰাজ সাহায্য। অসমৰ জনতাই এই সুবিধা এতিয়াই লৈ লওক। এইটো এটা সোণালী সুযোগ। কেন্দ্ৰীয় চৰকাৰ তথা অসম চৰকাৰে যৌথভাৱে অসমৰ জনসাধাৰণক দিছে এই বাম্পাৰ অফাৰ। এতিয়া আপুনি এইটো কাম কৰক, 0 হ'ব বা 0 হ'ব আপোনাৰ বিদ্যুৎ মাচুল। কি কাম কৰিব লাগিব আৰু কোনে কোনে বিদ্যুৎ মাচুল 0 কৰিব বিচাৰে, সকলোৱে ভিডিঅ'টোত লাইক কৰি শ্বেয়াৰ কৰি দিয়ক। মই আপোনালোকক সবিশেষ তথ্য জনাই আছোঁ। ৰাজ্যবাসীলৈ ভাল খবৰ, এতিয়াৰ পৰা 1 টকাও দিব নালাগে বিদ্যুৎৰ বিল। 300 ইউনিট পৰ্যন্ত ফ্ৰী লাভ কৰিব বিদ্যুৎ। আজিয়েই কৰক আবেদন। ক'ত কেনেকৈ কৰিব আবেদন, কোনে কোনে লাভ কৰিব এই সুবিধা চাওঁ আহক। বিদ্যুৎৰ মাচুলৰ পৰা লাভ কৰিব সকাহ। লাভ কৰিব 300 ইউনিট পৰ্যন্ত বিনামূলীয়া বিজুলী। ঘৰত বহিয়াই অনলাইন যোগে অতি সৰল প্ৰক্ৰিয়াৰে কৰিব পাৰিব পঞ্জীয়ন। এতিয়াৰ পৰা আপোনাৰ ঘৰৰ বিদ্যুৎৰ বিল হ'ব একেবাৰে 0। ক্ষিপ্ৰতাৰে ৰূপায়ণ কৰা হৈছে প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ বিনামূলীয়া বিজুলী যোজনা। ঘৰৰ চালত ছলাৰ পেনেল বহুৱালে প্ৰতি মাহে লাভ কৰিব 300 ইউনিট পৰ্যন্ত বিনামূলীয়া বিদ্যুৎ। সৌৰশক্তি প্ৰকল্প স্থাপনৰ বাবে চৰকাৰে দিব ৭৮,০০০ টকা পৰ্যন্ত ৰাজ সাহায্য। কেনেকৈ কৰিব আবেদন চাওঁ আহক। প্ৰথমে আপুনি pmsuryaghar.gov.in এই ৱেবছাইটলৈ যাওক। তাৰপিছত কনজিউমাৰ পেজলৈ গৈ এপ্লাই নাও অপশ্যনত ক্লিক কৰক। তাৰপিছতে দিয়ক নিজৰ মোবাইল নম্বৰ আৰু কেপচা কোড। ভেৰিফিকেশ্যনৰ পাছত দিব লাগিব ৰাজ্য নাম, ৰাজ্য জিলাৰ নাম। ইয়াৰ পিছত দিব লাগিব ইমেইল ID আৰু মোবাইললৈ অহা OTP সন্নিৱিষ্ট কৰি ক্লিক কৰক ছেভ অপশ্যনত। ইয়াৰ পিছতে ৰাজ সাহায্য লাভৰ বাবে আপুনি সন্নিৱিষ্ট কৰিব লাগিব বেংক একাউণ্ট। সকলো তথ্যপাতি অনুমোদন হোৱাৰ পিছতে আপোনাৰ মোবাইললৈ আহিব মেছেজ আৰু বেংক কৰ্তৃপক্ষৰ সৈতে যোগাযোগৰ পিছতে আপোনাৰ একাউণ্টত সোমাব ৰাজ সাহায্যৰ ধন। আৰু একেলগে ধন বিনিয়োগ কৰিব নোৱাৰা গ্ৰাহকৰ বাবে চৰকাৰে কৰিছে অতি সুলভ বেংক ঋণৰ ব্যৱস্থা। গতিকে যদি আপুনি 300 ইউনিট পৰ্যন্ত বিনামূলীয়া বিদ্যুৎ ল'ব বিচাৰে, তেন্তে PM সূৰ্যঘৰ আঁচনিৰ অধীনত আপুনিও আপোনাৰ ঘৰত ছলাৰ পেনেল লগাই লওক।